নমস্কাৰ আপোনালোকৰ এটা বিশেষ খবৰ যিসকলে চিপছ বা কুৰকুৰি খাই ভাল পায় তেখেতসকলে বিশেষ ভাল খবৰ আছে আপোনালোকেতো নিশ্চয় চিপছ বা কুৰকুৰি কিনিয়ে খায় 5 টকা দি পিনি খালি এনেকুৱা এখনো বজাৰ আছে য'ত চিপছ আৰু কুৰকুৰি আপোনালোকে ফ্ৰীকৈ খাবলৈ পাব বোলক দেখাই আছোঁ বজাৰখনো গম পাব এইখনে হ'ল সেইখন বজাৰ যিখনত মানে চিপছ খাবলৈ পায় তো চলিয়ে ইছ বজাৰ কে নিচে দেখিয়ে তো ইয়াত মানে এনেকুৱা চিপছ আছে মানে আপোনালোকে চাব পাৰিব ইয়াত চাওক এইবোৰ চিপছ গছকি দিলেও মানে ফটা নাখায় আৰু ইয়াত ইমানেই চিপছ পৰি আছে আচলি চিপছ আপোনালোকে খাব পাৰিব দম দমকৈ পেলাই থৈছে ইয়াত চাওক আপোনালোকে আৰু গোটেই চিপছ আচলিয়ে পেকেট ফলা নাই যদি ফালি দেখাই দিয়ক ইয়াত মানে আচলি চিপছ আপোনাক এনে কৈছোঁ যদি মই দেখাই আছোঁ চাওক ইয়াত পেকেট আচলি হয় আচলি পেকেটৰ ভিতৰত এসোপা সোমোৱাই থৈ দিছে আপোনালোকে ইয়াত কণ্টেক্ট কৰি পিনি নিশ্চয় ফ্ৰীকৈ খাব পাৰিব আহিলেই হ'ল আৰু বজাৰলৈ বজাৰখন হ'ল জামুগুৰি বজাৰ চবতে আছে চব ফুলটি চিপছ মানে এনেই কৈছোঁ বুলি ভাবিছোঁ চাওক চব আপোনালোকে আচলি এনেই কৈছোঁ বুলি নাভাবিব তো আহক কণ্টেক্ট কৰক এখন হ'ল জামুগুৰি বজাৰতে আপোনালোকে পাব চিপছ ফ্ৰীকৈ খাবলৈ অ'কে তো কণ্টেক্ট কৰিব মই নাম্বাৰটো দি দিম বাই বাই কি এপেকেট খালে তই খালি হয় নক তই চিপছ খালি নক তই সঁচাই খালি এপেটি খালি তই সেইকাৰণে মুঠছে আগত পেলাই দি সঁচাই খালি খালি আৰু এইটো হ'ল এটা বিস্কুটটো ই আনিলে তাৰ মনে মনে চুৰ কৰি এনে কৈছোঁ পেলাই দিলে খঙতে সঁচাই খালি তাৰপৰাই এনেই কৈছে নহয় সি সঁচাকৈ বিস্কুটটো তাৰপৰাই